এই ৰিক্ত বুকুতে বাসনা ঢালি। তো ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া ৰন পাগলেত। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গম পায়ে যে মই ৰন পাগলে আহিছোঁ ডাঙৰ বাইদেউহঁতৰ ঘৰত আলহী খাবলৈ। তো ইয়াত 2 দিনমান থাকিলোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ সৰু বাইদেউহঁতৰ ঘৰত নালিয়াকেইটাত। তো মোৰ লগত গৈ আছে মোৰ ভাগ্নী দুটা। মানে মই অকলে যাম বুলি ভাবিছোঁ, কিন্তু ইহঁতে পাছ ধৰিছে মানে। তো ইহঁতক লৈয়ে যাব লাগিব। তো এইটো এটা ভাগ্নী। মোৰ নাম কি তোমাৰ? ডিম্পী ৰায়। অঁ, তো বলক আজি নালিয়াকেইটাৰখন ঘূৰি আহোঁ। এইখন হ'ল ৰনপাগলি বজাৰ। অহাৰ দিনা বন্ধ আছিলে। ফাইনেলি বহুত টাইম ৰৈ পাই গ'লোঁ এখন ই ৰিক্সা। তো মানে আগমনি আৰু ৰনপাগলি আহিলে এটা বস্তুৱে বেয়া লাগে যে কেতিয়াবা ইজনক লৈ ই ৰিক্সাই নাহে। মানে মিনিমাম ই ৰিক্সাত 3জন উঠিব লাগিব, তাৰ পিছতহে লৈ আহিব। মানে এইটো এটা চিষ্টেম বেয়া লাগে। কেতিয়া আৰু 2জনৰ কাৰণে ৱেইট কৰিব লাগে। মানে অলপ দূৰ না, সেইকাৰণে মানে এজনক লৈ আহিলে তেওঁলোকৰ অলপ লছ বুলি ভাবে। তো এইটো এটা প্ৰব্লেম লাগে। তো মোৰ কোনো নালিয়ে যোৱাৰ কথা নাছিলে, আৰু নালিয়ে যাম বুলি মই ঘৰৰ পৰা অহাও নাই। তো মানে যোৱাকালি মানে বাইদেৱে কল কৰি ক'লে ৰাতি যে এইফালেও আহি যোৱা, মানে সেইকাৰণে গৈ আছোঁ। আৰু মই অকলে যাম বুলি ভাবিছোঁ, কিন্তু ভাগ্নী দুটা মানে এনেকৈ পিছত পৰিছে, মানে তেওঁলোকক লৈ যাব লাগে। তো লৈ গৈ আছোঁ। আৰু মোৰ কি মানে সৰু ল'ৰা ছোৱালীক লৈ মানে ক'তবা যাব ভাল নালাগে। তো উপায় নাই, ভাগ্নী হয়, লৈ যাব লাগিব। তো এইখন হ'ল কালৰবা বজাৰ। অহাৰ দিনা বন্ধ আছিলে, লকডাউন হৈছিল। তো আজি লকডাউনৰ ভয়ত বহুত সোনকালে ওলাইছোঁ, 10টা বজাতে ঘৰৰ পৰা ওলাইছোঁ। কাৰণ যিদিনা আহিছিলোঁ ৰনপাগলি সেইদিনা মানে সকলো বন্ধ হৈছিল, গাড়ী ভাড়াও বেছি দিব লাগিছিল। সেইকাৰণে আজি কিবা কিবি ভয়ত বহুত সোনকালে ঘৰৰ পৰা ওলাইছোঁ। এতিয়া আমি আহি পালোঁ আগমনি। ঠিক আছে, তো এইফালে গ'লে পাম নাহলাকুৰা মানে আমাৰ ঘৰ, আৰু আমি যাব লাগিব এইফালে গৈ ৰতিয়া গাঁৱত নামিব লাগিব গাড়ীৰ পৰা। আৰু ৰতিয়া গাঁৱত নামি কেনে আকৌ নালিয়াৰ গাড়ীত উঠিব লাগিব। ঠিক আছে, তো চাই থাকক ভিডিঅ'টো। যি নহওক, হাইৰোডত কিন্তু এই চিষ্টেমটো ভাল লাগে যে গাড়ীৰ কাৰণে ৱেইট কৰিব নালাগে বেছিকৈ। কিন্তু বা ৰনপাগলি বা আগমনি এইবিলাক ঠাইত বহুত মানে কি ক'ম আৰু ভাল নালাগে। ৰৈ থাকিব লাগে, কেতিয়া মানুহ আহিব, কেতিয়া লোড হ'ব, কেতিয়া যাম, কিমান টাইম লাগিব কোনো আইডিয়া নাই। তো এতিয়া আমি টেম্পুত উঠিলোঁ, আৰু ইয়াত আগমনিত উঠিলোঁ, আৰু আমাৰ নামিব লাগিব এতিয়া ৰতিয়া গাঁৱত। ঠিক আছে, ৰতিয়া গাঁৱত নামি তাৰপিছত নালিয়াৰ গাড়ীত যাব লাগিব। যাব লাগছে আমরা কোথায় যাব লাগছে এলা নামাবো কোথায় কোথায় এইখানে কি কয় এখান জায়গা কি কয় এখান হ্যাঁ এটা ছাড়ে দিলে বাড়ি যাওয়ার বাবু পান নামে দিলে বাড়ি যাওয়ার বাবু তো এতিয়া আমি আহি পালোঁ ৰতিয়া গাঁও, আৰু আমাৰ পিছফালে ৰাস্তাটো দেখি পাইছে, সেই ৰাস্তাটোৰে যাব লাগিব এতিয়া নালিয়াকেইটা। ঠিক আছে, তো এতিয়া অলপ আমি ৰেষ্ট লৈ আছোঁ ইয়াত বহি বহি। তো ফাইনেলি নালিয়াৰ ই ৰিক্সাত উঠিলোঁ, কিন্তু ইয়াতো একেই প্ৰব্লেম ৰনপাগলিৰ নিচিনা, এজনক বা 2জনক লৈ নাযায়, মিনিমাম 3জন 4জন হ'ব লাগে, তাৰপিছতহে লৈ যায়। তো ইয়াত 30 মিনিটমান ৰখিলোঁ, তাৰপিছতহে আৰু 2জন আহিলে। এতিয়া আমি 3জনক লৈ গৈ আছে ই ৰিক্সাই। তো ব্লক হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে। তো এতিয়া আমি আহি পালোঁ ৰাখালে পাট। এইখন ৰাখালে পাট বজাৰ,
আৰু ডিম্পিয়ে মোক বাৰে বাৰে সুধি আছে মামা আৰু কিমান দূৰ। নাকি হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। ফ্ৰেণ্ডছ ইয়াৰ ভিউখিনি দেখা ইমান ধুনীয়া লাগি আছে ন, কিবা নদীৰ পাৰৰ ভিউখিনি ধুনীয়া লাগে। আৰু এই ঠাইখিনিত আবেলি টাইমত মানে অলপ টাইম পাছ কৰিব আহিব লাগে, মানে বহি কেনে। আলেঙে আলেঙে কিনো প্ৰেম সানিলে সপোনে কাৰে তো ফাইনেলি আহি পাই গ'লোঁ নালিয়া বজাৰ। আৰু ইয়াৰ পৰা অলপ দূৰত আছে বাইদেউহঁতৰ ঘৰটো। তো ইয়াত নামি কেনে অলপ কিবা ল'ব লাগিব, তাৰপিছত আকৌ যাব লাগিব, ঠিক আছে। তো মানে ইয়াৰ পৰা বেছি দূৰ নহয়, 300 মিটাৰমান হ'ব, 300-400 মিটাৰ। তো ব্লক ভাগনীটো বোলে আম খাই ভাল পায়, সেইকাৰণে আম অলপ লৈ ল'লোঁ। তো অলপ লৈ ল'লোঁ আমি ভাগনীটোৰ কাৰণে এইবিলাক। তো এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰিলোহেঁতেন, কিন্তু ভাগনী দুটাও আহিছে মোৰ লগত, সেইকাৰণে আকৌ 10 টকা দি ইয়াৰ পৰা বাইদেউহঁতৰ ঘৰলৈ গৈ আছোঁ। তুমি মই এটি হ'বলে সপোনে। তো ফাইনেলি আহি পালোঁ। কিমান টাটা দে, টাটা দে, টাটা দে। সদ করতেছিল, সদ করছিল, সদ সদ করছিল, সদ। কি নাম? নাম খবর পাস? নাম নাম কত? নাম ক নাম নাম কিরই মা ক নাম ক নাম ক নাম ক কি নাম তোর? নাম খবর না পাইস? এ আম খাবার পায়, নাম খবর না পায়। ক নাম ক। নাম ক নাম 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 খবর পাইস? আস্তে খা, গালাত লাগবি। সোয়াদ লাগে না, মিষ্টি লাগে না, টেঙা লাগে? হাট কথা না কস তুই ফালতু কথা ক, কথা ক। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এই ৰিক্ত বুকুতে বাসনা